জিলা আপকুৰ উপসভাপতি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ অলপতে ঢুকাইছে আৰু সেই মৰ্মে আমি তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আমি তেওঁলোকৰ বাসগৃহ ফুলনিত আহি উপস্থিত হৈছোহি। তেওঁলোকৰ আজি আদ্য স্বাৰ্থ। আমি কাৰ্বি আংলং জিলা আপকুৰ সভাপতি সম্পাদক তথা আমাৰ সদস্যবৃন্দ আমি সকলোৱে আহিছোঁ, প্ৰায় 10-12জনীয়া দল এটা আহি তেওঁলোকৰ ঘৰত আমি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ যিহেতু তেওঁ ঢুকাইছে, তেওঁলোকৰ প্ৰতি আমি সহানুভূতি জনাই তেওঁৰ জ্যেষ্ঠ ভাতৃ কিৰণ গোৱালাৰ নামত আমি শোকবাৰ্তা দিবৰ বাবে আহিছোঁ। আৰু আমি ইতিমধ্যে তেওঁৰ প্ৰয়াত কিৰণ গোৱালাৰ পত্নীৰ হাতত আমি অৰ্পণ কৰিছোঁ। আমি যাতে তেওঁলোকৰ পৰিয়ালবৰ্গই অলপ শান্তি এটা পায় আৰু তেওঁলোকৰ আত্মা যাতে শান্তি পায়, তাৰ কাৰণে আমি প্ৰাৰ্থনা তথা শোক প্ৰস্তাৱ দি আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্তব্য পালন কৰিছোঁ। গতিকে সেই উদ্দেশ্যে আমি আজি উপস্থিত হৈছিলোঁহি।